সো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে মোৰ প্ৰথমটো ব্লগ মানে আচলতে কি ক'ম, মানে মই কণ্টেণ্ট বিচাৰি নাপাওঁ, নাই আৰু মোৰ হাতত একো ভিডিঅ' দিবলৈ। মই ভাবি আছোঁ কি ভিডিঅ' দিম, বনাব খুজিছোঁ যদিও কি ভিডিঅ' দিম। তাৰপিছত ভাবিছোঁ নাই, এনেই আৰু ষ্টাৰ্ট কৰি দিওঁ, হ'ব যি হ'ব দেখাম, চবখিনি দেখাম আপোনালোকক, যিহেতু ডেইলি ব্লগিং সেইটোকে কয়। পিছফালে আহিছোঁ, আহি বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, নহ'লে আৰু কেতিয়া কৰিম মানে কি হয়, পিছত কৰিম বুলি থাকিলে মানে ৰৈ যায় আৰু মই কথা বিচাৰি নাপাওঁ। কেমেৰাটো উলিওৱাৰ লগে লগে কেমেৰাটো উলিয়াই দিওঁ, তাৰপিছত অকণমান সময় মই ভাবি থাকোঁতে যায় মই কি ক'ম আপোনালোকৰ ওচৰত বা কি দেখাম। তো সেনে আৰম্ভ কৰিছোঁ, চাই থাকক কি হয় বাৰু, দেখাই থাকিম বাকীখিনি। তো আজি ঘৰ গৈ আছোঁ, মানে অহা সপ্তাহত নাম আছে, যিহেতু আমি নতুন দল, গতিকে ৰিহাৰ্চেল দিব লাগে নাম থাকিলে, সেইটো কাৰণে আজি ঘৰ গৈ আছোঁ। চাই থাকক কি হয়, আগলৈ দেখাই থাকিম আপোনালোকক। তো এইফালে মই ৰুমৰ কামখিনি কৰি লৈছোঁ, মানে সদায় যিখিনি কাম থাকে সেইখিনি আৰু, মানে বিচনা চিচনা পাৰিলোঁ বাৰু, তাৰপিছত ৰুম চুম ঠিক ঠাক কৰিলোঁ, ঘৰ ৰুমটো বাৰু সাৰিছোঁ, আগতে ঝাৰু লগাইছোঁ, মানে হাজবেণ্ডে উঠা নাছিল কাৰণে মই বিচনাখন ঠিক কৰিব পৰা নাছিলোঁ। তাৰপিছত এতিয়া বিচনা চিচনা ঠিক কৰি তাৰপিছত ধূপ চুপ জ্বলালোঁ বাৰু। আৰু এইফালে মানে কি হয়, ৰাস্তাৰ কাম চলি আছে আমাৰ ইফালে, তো বহুত ধূলি সোমায় ভিতৰত, বহুত একদম খিৰিকী মেলি দি খুলি থ'লে ধূলিবিলাক সোমায়, সেইটো কাৰণে অকণমান মানে ধূলিবিলাকো চাফা কৰি দিছোঁ আৰু পানী চানী ছটিয়াই এইফালে ধূপ চুপ লগাই একদম ক্লিয়াৰ, মোৰ কাম শেষ আৰু মানে। কেমেৰা এংগল ক'লা ক'লা কি হৈছে জানা, মানে পিছফালৰ পৰা পোহৰটো আহি আছে যে, পিছফালৰ পৰা পোহৰ আহি আছে, ছাইডৰ পৰা পোহৰ আহি আছে, মোৰ মুখত মানে ডাইৰেক্ট পোহৰ পৰা নাই, সেইটো কাৰণে বেছি এনেও ক'লা হয়নে নহয়, এনেও ক'লা তল বৈকুণ্ঠৰ ভাগৱত বিলাই দিবলৈ চকুৰি ভকতে ভকতি কৰিছে, শংকৰ গুৰুৰ চৰণ চুবলৈ, কি ঐৰা শংকৰ গুৰুৰ চৰণ চুবলৈ। এনেই ওলাই যায় গাইজ, ফ্ল'তে ওলাই যায়, মানে কি কোনোবাই গালে শুনিলে মানে একদম মুখখন ৰাখিব নোৱাৰি। কি বাৰ বিয়াটো এনেই আৰু চাই থাকক গাইজ, এয়ে চলি থাকিব। বিচনাত যিহেতু নাগাৰাসমূহ চব মানে আমাৰ ঘৰত থাকে, আমি দুটাই আৰু ৰিহাৰ্চেল নতুন নাম ল'লে বা নতুন কিবা বন্দনা গালে আমি আৰু বিচনাত, চকীত, চবতে আৰু বজাই যদি নতুন নাগাৰা লওঁ মানে দুটা ইয়াতে লৈ আহিম, যিহেতু গাইয়ে থাকোঁ, মানে বিচনাত বজাই থাকোঁ। আছে নেকি? কিয় কোৱা নাই? লৈ আহিব পাৰিতো গাইছ। আমাৰ যিহেতু কথিত ভাষা চলে, গতিকে মই আপোনালোকৰ লগত লিখিতত কথা পাতিম, কিন্তু বাহিৰাখিনিৰ লগত কথিতত কথা পাতিম। এনি প্ৰব্লেম গাইছ কমেণ্ট কৰিব। তো এতিয়া বহুত টাইম পাছ হ'ল, বহুত সময় গ'ল, এতিয়া লাহেকৈ আৰু মুখ হাত ধুই মেলি ওলাই ঘৰত যাব, ৰেডি হ'ম গাইছ। টাইম লেপছ লগাই দিছোঁ, আপোনালোকে চাই দিব। আচ্ছা চ' গাইছ, মই হৈ গ'লোঁ ৰেডি, একদম বেছি একো কৰা নাই বাৰু, আইলাইনাৰ লগাইছোঁ, লিপষ্টিক লগাইছোঁ, আৰু কি কৰিব লাগে হয়নে নহয়। তো এয়া ৰেডি হ'লোঁ বাৰু, ফুল লুক আৰু কি দেখাম, ৰেডি আমি যাব। এতিয়া যাওঁ গাইছ, আপোনালোকক ৰাস্তাত কি হয় মানে কি আৰু দেখাই থাকিম আৰু বাকীখিনি। এতিয়া যাব ওলাইছোঁ, আমাৰ ধানো পেট পূজা হৈ গ'ল ৰাইজ, আৰু এতিয়া আকৌ যাত্ৰা আৰম্ভ।
পাই গ'লো মা মায়ে Hi Babu, say hi. My vlog. Assalamualaikum. जी. So guys, हमार ये वाले यार गार्डन देखो वो guys. मैंने होरू छोटी मोटी गार्डन. अरे ये कैसा गार्डन है जिसमें फूल ही नहीं है? ओ ये बैठने के लिए है. वाह. ये रास्ते से पत्थर चुरा चुरा के तूने क्या किया है? अच्छा ओ सॉरी नहीं गाइस रास्ते से नहीं चुराया है हमारा है ये देखो एक कलाकारी वाह कौन बैठेगा इधर में मैं और मेरी पत्नी और ही भाई ये क्या भाई का लागू हाँ Siya ka lang. Sa kaya to? Pita. Mo খাবই পার। মই পিঠা মুখতে নিয়া নাই। ঘরে এখন কাটা হইছে। Sama na. Leo. তো ভাত পানী খালো দুপৰীয়া খাই বৈ এতিয়া পথাৰৰ ফালে ফুৰিব আহিছো মই আহিছো ভাইটি আহিছে আৰু এয়া আমাৰ দুদুন আৰু এজন আহিছে কিন্তু নেদেখাও বাৰু বৰষুণ আহি আছে অলপ অলপ বৰষুণ পিলিত বহিলো ডাউৰি আহি পেলাই ৱাচন হয় বৰষুণত জিকি এই টমটমখনত সোমাইছিলোঁ ঘৰৰ ফালে গৈ আছোঁ বৰষুণ পৰি আছে বাৰু এতিয়া বৰষুণ আহি পৰা নাই আমি খাম পকৰা ফুলৌৰি আমাৰ মায়ে বোলে মোক গুৰি মাৰি দিব ইমান বেয়া ব্যৱহাৰ দেখছি ৰাইজ জাষ্টিছ লাগে মোক জাষ্টিছ যিমান বুলি ক'লেও এতিয়া মই ছটা মোটা এটা চেলিব্ৰিটি হয় এনেকৈ ক'ব নালাগে হয় না নহয় ক'বচোন আপোনালোকে ছটা ভি মোটা ভি হেনে কি খাব আপোনালোকে এই বৰষুণ দিছি পকৰি খাব ফুলৌৰি খাব নে হেৰি খাব কি কয় মোক এইটো চাট সেইটো সফৰিয়াম গাইছ মধুৰিআমৰ চাট সফৰিয়ামৰ চাট ছাতা এটা সাত মাস্টার এটা পকোড়া মাস্টার নেই গুড মৰ্ণিং সকলোকে কালি যিহেতু ভিডিঅ'টো পিছত কৰা নহ'ল ৰিহাৰ্চেললৈকে কৰিছিলোঁ তাৰপিছত ভিডিঅ' আৰু ক্লিপ লোৱা নহ'লে ৰাতি ভাত খালোঁ ভাত পানী খাই শুলোঁ এতিয়া উঠিছোঁ মাত্ৰ মই উঠি পেলাই নহয় ভিডিঅ'টো মানে শেষ কৰি দিওঁ
যে ক্লিপ লোৱাই নহ'ল ৰাতি, গতিকে আজি ৰাতিপুৱা শেষ কৰিছোঁ ভিডিঅ'টো। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু আগলৈ ভিডিঅ' আহিব, চেষ্টা কৰিম ৰেগুলাৰ ভিডিঅ' দিব, আৰু চাই থাকিব সকলোৱে, কেনেকুৱা পাই জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।